Honorable Prime Minister Narendra Modi ji is coming to Kokrajhar to join with the people of Bodoland in celebrating Bodo Accord. So all the signatory will jointly organize the event, and I think this will be a memorable day. 7th will be a memorable day for all of us. Thank you, sir. But we can see the helipad. So around that side stage will be there, and we'll try to. Compared to that place, this is much better. Hagama, এই ওয়ালটো অলপ ভাঙিব পৰা যাব। Hagama, এইখন ওয়াল অলপ ভাঙিব লাগিব। পাব্লিক সেইফালৰ পৰাও আহিলে এইটো ফালে হেলিপেড হ'ল, হেলিপেডৰ পৰা গোটেইটো অপেন হৈ গ'ল। यहाँ में तो anyway they can go up to that. I mean any till that hillock can go. এইফালে ৰ'দটো নাই। No, we'll go. Ali, if SPG doesn't allow us to take PM below the square, then we will go to the. আৰু বন্ধৰ কথাটো বেলেগ, কিন্তু আমি আলোচনা কৰি ল'ম। যদি কাৰোবাৰ মনত বুজি পোৱা নাই, কাৰোবাৰ মনত দুখ আছে, আমি আলোচনা কৰিম। আমি আলোচনা কৰি তেওঁলোকক আমি বুজাম। বিশ্বনাথ চাৰিআলি শোণিতপুৰত এই চকীত সন্নিৱিষ্ট হোৱা নাই বুলি যোন BTCত সন্নিৱিষ্ট হ'ব খোজে তেওঁলোকে কমিশ্যনত এপ্লিকেশ্যন কৰিব। যোন ওলাব খোজে তেওঁলোকো কমিশ্যনত এপ্লিকেশ্যন কৰিব। কমিশ্যনত আপচু ৰিপ্ৰেজেণ্টেটিভ থাকিব, BTC থাকিব, এজন হাইকোৰ্টৰ ৰিটায়াৰ্ড জাজ থাকিব, আৰু নন বড়ো মানুহৰো তাত ৰিপ্ৰেজেণ্ট থাকিব। আপচু, BTC, নন বড়ো আৰু জাজ, 5জন মানুহে লগ লাগি কাক সোমাব কাক ওলাব সেইটো দে উইল ডিচাইড। BTC পৰিষদ নিৰ্বাচনত কেনেকৈ খেলিব? মই ভাবোঁ যে এতিয়া 7 তাৰিখৰ মিটিংটোত আমি কনচেনট্ৰেট কৰোঁ। 7 তাৰিখৰ মিটিঙৰ পিছতে আমি পলিটিকেল কথা পাতিম, কিন্তু 7ৰ আগত আমাৰ উদ্দেশ্যটো হ'ল যাতে এইকেইদিন বৰ বেছি পলিটিক্স নহয়, ইটোৱে সিটোক বেয়া পোৱা ভাল পোৱা এইবিলাক কথা নহয়। কাৰণ প্ৰধানমন্ত্ৰী আহিব, তেখেতক আমি সভাখন ভাল কৰি তেখেতক আমি বিদায় দিব লাগে। Then we'll talk about politics. গতিকে এতিয়া 40টা সিটৰ ওপৰত ইলেকশ্যন হ'ব, কাৰণ আমি ইলেকশ্যনটো পিছুৱাব খোজা নাই। বাট উইদিন 6 মান্থ ভিলেজ এডিশ্যন আৰু ভিলেজ মাইনাছ, যোগ আৰু বিয়োগ দুইটা হ'ব। তাৰ পিছত সিট 60 হ'ব। নন বড়ো অৰ্গেনাইজেশ্যন ইতিমধ্যে অভিযোগ বা তেখেতসকলে আচলতে একৰ্ডখন বুজি পোৱা নাই। একৰ্ডখনতো বড়ো জনগোষ্ঠীৰ আশা আকাংক্ষাৰ লগতে অনাবড়োৰ আশা আকাংক্ষাৰ প্ৰতিও গুৰুত্ব দিয়া হৈছে। ইয়াতে আমি কৈছোঁ যে যিবিলাক ভিলেজ ভুলতে সোমাইছিলে বা যিবিলাক ভিলেজ BTAD এৰিয়াটোৰ কণ্টিগুৱাছ নহয়, তেওঁলোক ওলাই যাব পাৰিব। গতিকে ইমানখিনি সুবিধা পোৱাৰ পিছত যিটো তেওঁলোকে ইমান ডিমাণ্ড কৰি আছিল, হাইকোৰ্ট গৈছিল, কেছ খেলিছিল, এই গোটেইখিনি আজি আপচু আৰু NDFB-য়ে মানি ল'লে। তাতকৈ মই ভাবোঁ অনাবড়ো মানুহৰ কাৰণেতো সুখৰ খবৰ একো হ'ব নোৱাৰে।
কোনোবাই ৰাজনীতি কৰিলে কৰি থাকিব পাৰিব, কিন্তু যি ধৰণে বড়ো চিভিল ছ'চাইটি প্লাছ NDAB প্লাছ BTC সকলোৱে যি সুন্দৰভাৱে মানি লৈছে যে আমাৰ যদি কিবা কণ্টিগুৱাছ নন বড়ো ভিলেজ আছে ওলাই যাব পাৰে, গতিকে সেইটোতকৈ আৰু ভাল কি লাগে? মোৰ মনেতো আৰু তাতকৈতো ভালে। প্লাছ বাকী BTCত এইমছ হ'ব, BTCত চেণ্ট্ৰেল ইউনিভাৰ্চিটি হ'ব, সেইটোতো নন বড়ো মানুহেও পঢ়িব, সেইটোতো অকল বড়ো মানুহৰ কাৰণে নহয়। সেইকাৰণে মই ভাবোঁ যে বড়ো মানুহবিলাকে যেনেকৈ মুকলি হৃদয়েৰে আজি এই চুক্তিত চহী কৰিছে, তেনেকৈ আমাৰ নন বড়ো মানুহসকলেও মুকলি হৃদয়েৰে এই চুক্তিক আদৰণি জনায়।